ভাবিলেই বহু কিবা, নাভাবিলেই একো নাই। তেনেহ'লে আমি ভাবো কিয়? ক'বলৈ, লিখিবলৈ, আনকি মতাবদান আগবঢ়াবলৈ উন্মাদ হয়তো চবেই। হয়তো কিছুমানৰ কান্দোনৰ কোৰালবোৰ ইমানেই তিষ্ট যে জুইৰ ফিৰিঙতিৰ দৰে সিহঁত অনাই বনাই ইফালে সিফালে চিটিকি পৰিছে। কিছুমানৰ লুপ্ত আৰু শেষত ইমানেই স্বাৰ্থবাদী সিহঁত যে আঙুলিকেইটাৰ মাজত কোচ খাই থকা কলমটোৱে নহয়, আনকি ওঁঠ দুটিও নহয়, সিহঁতৰ কণ্ঠস্বৰ আৰু মনৰ দুৱাৰসমূহৰ লগতে চকু দুটিও মুঠ খাই যায় যন্ত্ৰণাৰ অসহ্যকৰ চিঞৰবোৰ শুনি দেখি। বিষয়বস্তু একেটাই, সৰ্বসাধাৰণগত, সৰ্বদায়ে পৰিলক্ষিত। চব দেখি আছোঁ, শুনি আছোঁ, বুজিও আছোঁ, কোনটো উচিত কোনটো নহয়, কিন্তু ঠিক একোৱে কৰিব পৰা নাই। না কোনোবাই কিবা এটা ঠিক বুলি ভবাটো আমি ঠিক বুলি সন্মতি জনাব পাৰিছোঁ। মানে মনোমালিন্যতাৰ বিবাদ আছেই, আৰু কিবা কৰিছোঁ যদি মাথো চিঞৰ বাখৰখিনিহে। সেয়াও পিছে কিজানি কোনোবা বেলেগ এজনৰ কাৰণে গ্ৰহণযোগ্য নহয়। মুঠতে সান্তনা আমি কাকো দিব পৰা নাই, না বেলেগক না নিজক। শান্তিৰ অস্তিত্ব ক'ত তেনেহ'লে? আনকি সেই অস্তিত্বৰ কাৰণে যুদ্ধখন কৰিব যাওঁতেওচোন চিঞৰটো আৰু বেছি প্ৰখৰ হৈ উঠিল, নহয় জানো? জৰ্জৰিত প্ৰতিপলেই জড়িত চবেই, কথা তেনেকুৱাই। পৰিত্ৰাণ পোৱাটোতো বহু দূৰৰ কথা। শেষত বোলে সমাজখনেই বেয়া, আনকি দোষ চব অদৃশ্য কোনোবাৰ। পিছে বেলেগ কাৰোবাৰ গাত দোষ জাপি দিয়াত আমি কিন্তু সিদ্ধহস্ত। ৰ'ব, বিমূৰ্ত নহ'বচোন। মই আপোনাৰ মোৰ কথাকেই কৈ আছোঁ। মানৱ সভ্যতাৰ চৰম পৰ্যায় পাবৰ এতিয়াই হোৱা নাই। মানুহৰ মগজুৰ বিকাশ 20% মাথো আজিলৈ। ইমান অধৈৰ্য হোৱাৰ প্ৰয়োজন নাই। দায়ী কোনো নহয় ইয়াৰ কাৰণে। আৰু আপোনালোকৰ মতে ঠিক বোলা কথাষাৰো সম্ভাৱনাৰ পাৰাপাৰহীন আকুল ব্যৱধানত কেতিয়াও প্ৰযোজ্য নহ'ব আপোনালোকৰ বাবে, যিমানেই আৰ্তনাদ নকৰে কিয় আপুনি। কি হ'ল আপুনি নিজেও জানে এইটো কথা। গতিকে আদিৰ ৰন্ধ অনুকৰণ আৰু এই মিছা অভিনয়ৰ নাটকখন এতিয়া বন্ধ কৰক। অনুগ্ৰহ কৰি কোৱা হোৱা নাই আপোনাক, সেইখিনিৰ যোগ্যতাও আপুনি বহন নকৰে আপোনাৰ জ্ঞাতাৰ্থে। কিয় খং উঠিছে জানো? ভাবিছে নেকি আপুনি জীৱশ্ৰেষ্ঠ মানুহ হয় আৰু মই আপোনাক এনেকৈ কৈছোঁ? বেছ, চিঞৰটো আকৌ বঢ়াওক ক্ৰমশ। আচলতে আমি মানুহ হিচাপে কিমান দূৰ জ্ঞাত নিজৰ লগত? উদাহৰণস্বৰূপে আপুনি জানেনে, এই মুহূৰ্তত জীয়াই থকা পৃথিৱীখনত আমি মানুহবোৰৰ পৰিৱেশ বিশ্বায়নিক ৰূপে মহাকাশৰ পৰা চাবলৈ কেনেকুৱা হৈ আছে বৰ্তমান? আচ্ছা বাৰু বাদ দিলোঁ পৃথিৱীখনৰ কথা, আমি আৰু পৰিসৰত গৈ চাওঁচোন। সৌৰজগতখন আৰু ইয়াৰ দৰে লাখ লাখ তাৰকামণ্ডল, গেলেক্সি তথা গোটেই ব্ৰহ্মাণ্ড, এই অপৰিসীম মহাকাশৰ তুলনাত আমাৰ ঘৰ পৃথিৱী আৰু আমি মানৱ জাতিটো কিমানখিনি এবাৰ ভাবিছেনে? মহাকাশীয় সময়ৰ এক পলকতকৈও কম মুহূৰ্তৰ আমাৰ জীৱনকাল। যদি আপুনি সঁচাকৈ অনুভৱ কৰিব পাৰিছে, বুজি পাব। তেনেহ'লে আমাৰ এই সৰু জীৱনটোত ইমান হুলস্থুল কিয় কৰিছোঁ আমি? এই চিঞৰ বাখৰখিনিৰ মান্যতা ক'ত? কিয় কৰিছোঁ আমি হিংসা, দেশ, হত্যাকাণ্ড, লুণ্ঠন, বলাৎকাৰ, ক্ষোভ, লোভ? আমি জানো ঈশ্বৰক ভাল পাইছোঁ নে নিজৰ নিজৰ ধৰ্মক? মানৱ জাতিৰ একতাৰ হকে দৌৰিছোঁ নে মাথো নিজৰ নিজৰ গাঁও, চহৰ, জিলা, ৰাজ্য, দেশ বনাবলৈ? এইখিনিতে হয়তো আপোনাৰ মগজুৱে এইটো ধৰিব পাৰিছে যে আমি কিমান তুচ্ছ, আৰু মই দৰাচলতে ক'ব কি বিচাৰি আছিলোঁ। এক মিনিট ৰ'ব। তুচ্ছ শব্দটো নিজৰ ক্ষেত্ৰত উচ্চাৰণ কৰিবলৈ লাজ পাইছে নেকি আপুনি? হয় দিয়ক, আপুনিয়ে জীৱশ্ৰেষ্ঠ মানৱ জাতি। কিন্তু আকৌ কৈছোঁ, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ তুলনাত মই বা আপুনি ইমানেই নগণ্য যে আমাৰ বাবে ইয়াৰ একো আহে নাযায়, একোৱে ফাৰাক নপৰে আমি জিও কি মৰো। মহাকাশীয় প্ৰাকৃতিক নিয়ম আৰু ইয়াৰ সিদ্ধান্তসমূহ সদায়ে অটল, কাকো ভ্ৰূক্ষেপ নকৰে ই। আমাৰ পৃথিৱীখনকো নহয়, মুহূৰ্ততেই ধ্বংস হৈ যাব পাৰে ই। আৰু আমাৰ পৃথিৱীৰ দৰে হাজাৰ হাজাৰ পৃথিৱী ব্ৰহ্মাণ্ডৰ কোনো না কোনো অজান প্ৰান্তত সৃষ্টিও হৈ যাব পাৰে, য'ত কিজানি আমাতকৈ ভিন্ন তথা আজিতকৈও আধুনিক সমাজ টাইপ 2, টাইপ 3 চিভিলাইজেশ্যন গঢ়ি উঠিব পাৰে। এইবোৰ আমি মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত। গতিকে আমি মানুহৰ জীৱনৰ মূল্যটো কিমানখিনি মহত্ব ৰাখে প্ৰকৃতিৰ ওচৰত, সেয়া বাৰু জানিলে। তেনেহ'লে এই নিৰৰ্থক যুদ্ধবোৰ কিয় স্থান পাব লাগে সমাজত, কওকচোন? আপুনি কি ভাবে? কথাৰে হওক, চলেৰে হওক, বলেৰে হওক, এই যুদ্ধখনত জিকিব পাৰিলেই আপুনি মহান কিবা এটা হৈ যাব নে কি? ক্ষমা কৰিব, মই অলপ বেছি ভাবুক হৈ পৰিলোঁ কিজানি।
কি কৰিম সব বুজি পায়ো আমি একো নুবুজো পৰিস্থিতি এটা কিছু পৰিমাণে হ'লেও নিয়ন্ত্ৰণত লোৱাৰ দায়িত্বভাৰ গ্ৰহণ কৰি দুখৰ মাজত কাৰোবাক হাঁহি বিৰিঙোৱাৰ পৰিৱৰ্তে তাৰ সমালোচনা কৰি ফুৰো আমি আৰু কান্দনৰ কোৰালবোৰ বঢ়াওহে এয়াই স্বভাৱ আমাৰ কোনোবাৰ মজবুৰি বুজাৰ চেষ্টা নকৰাকৈ তাৰ ঠাট্টা বনাও মাধ্যম স্বৰূপে নিজে তাক জনতাৰ মাজত বিলায়ো আহো আৰু খুব চিঞৰো আকৌ বেলেগ কাৰোবাৰ গাত দুখ জাপি আকৌ এই গোটেই খেলখনৰ আনন্দ উপভোগ কৰে এক শ্ৰেণীৰ মানৱ সৃষ্ট ভগৱানবোৰে তেওঁলোক পিছে নিজস্বকৈ একো নকয় সামূহিকভাৱেহে কথা কয় ভগৱান হয় যে সেইকাৰণে নহয় আগলৈ আৰু ভগৱান হৈ থাকিবলৈহে বাৰু এতিয়া মই আপোনালোকক এটা কথা ক'ম মই যিমানেই আপোনালোকৰ গুণ বখানিম সেইবোৰ সময় সাপেক্ষে মত অনুসৰি ভিন্ন হ'ব পাৰে সবৰ কাৰণে সি যি কি নহওক কিয় যি গুণকেই মই প্ৰকাশ্য ৰূপত অনুভৱ নকৰিম কিয় আপোনালোকৰ সেই নিৰ্দিষ্ট গুণকেই আপোনালোকৰ ক্ষেত্ৰত বৰ্ধিত কৰা হ'ব অনাগত ভৱিষ্যতলৈ ইও প্ৰকৃতিৰেই এক অনোখা ৰহস্য এটি আকৰ্ষণিক শক্তি ব্ৰহ্মাণ্ডৰ এটি মহাকাশীয় সিদ্ধান্ত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে ইয়াৰ বিষয়ে উল্লেখ কৰিছিল ল অফ এট্ৰেকশ্যন আৰু থিয়ৰী অফ ৰিলেটিভিটিৰ গৱেষণা কৰি থাকোঁতে সেয়া বাৰু আমাৰ আলোচ্য বিষয় নহয় এই মুহূৰ্তত পিছলৈ কেতিয়াবা আলোচনা কৰিম ইয়াৰ বিষয়ে মুঠতে সৰল ভাষাত এয়াই ক'ব বিচাৰিছোঁ যে আপোনাৰ অন্তৰাত্মাৰ অনুভৱ অনুভূতিৰেই আপোনাৰ বাহ্যিক জগতখন পৰিচালিত হ'ব যিটো ব্ৰহ্মাণ্ডৰ প্ৰত্যেক উপাদানৰ ক্ষেত্ৰতেই সমানভাৱে প্ৰযোজ্য নিজৰ জীৱনৰ প্ৰথম চোৱা যদি আপুনি দুখ কষ্ট হিংসা ঘৃণা খং বেমাৰ আজাৰ অশান্তি অস্বস্তি কাজিয়া দংগল পৰনিন্দা পৰচৰ্চা আদিলৈ চিন্তা কৰি আহে বা এইবোৰৰ মাজতেই নিজকে পাইছে তেন্তে জীৱনৰ বাকী সময়ো আপুনি এইবোৰৰ মাজতেই কটাব লাগিব আপোনাৰ অপ্ৰিয় হ'লেও যদিহে আপুনি আপোনাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন এই মুহূৰ্তত নকৰে আজি মই বা আপুনি য'তেই যেনেকুৱাকৈয়ে নাথাকো কিয় নিজৰ পৰিস্থিতিত বা আজি আমি যিয়েই নহয় এইবোৰ আপোনাৰ মোৰ মনৰ বিগত সময়ৰ চিন্তাধাৰাৰ ফলস্বৰূপহে মাথো এইটো কথা ময়ে নহয় তাহানিৰ গৌতম বুদ্ধদেৱেও কৈ গৈছে আপুনি আপোনাৰ জীৱনটো বা আপোনাৰ বাহ্যিক পৰিৱেশটো যদি সঁচাকৈ আপোনাৰ মতে ভাল বা ঠিক দিশত লৈ যোৱাৰ সপোন দেখিছে তেন্তে আজিৰ পৰাই সেই ভাল পৰিৱেশটো নিজৰ ক্ষেত্ৰত অনুভৱ কৰিবলৈ শিকক মই জানো এয়া বহুতৰ কাৰণেই হাস্যকৰ বিষয় হ'ব তেওঁলোকৰ কাৰণে নিশ্চয় এয়া বহুত কষ্টকৰ আৰু হয়ও এই জগতখনেই হ'ল অনুভৱৰ আমি যদি মানো তাৰ কাৰণটোৱে হ'ল আমি এহসাস কৰিব পাৰোঁ নিজকে মানুহ হিচাপে আমাৰ মান আৰু হোচ অৰ্থাৎ হোচ আছে সেইখিনি অনুভূতি আমাৰ আছে ইয়াক সুখ সমৃদ্ধি হাঁহি স্ফূৰ্তি মৰম স্নেহ ভালপোৱা কৃতজ্ঞতা সুচিন্তা সুবিচাৰ প্ৰশংসা আদিবোৰ ধনাত্মক অনুভৱৰ হকে বিনিয়োগ কৰক নিশ্চয় আগন্তুক সময়তো আপুনি সফলতাৰ পদক্ষেপত সদায় এনেকুৱা ধনাত্মক স্পৰ্শবোৰকেই পাই থাকিব জীৱনকালত ল অফ এট্ৰেকশ্যনৰ সিদ্ধান্ত অনুসৰিও একে ধৰণৰ অনুভৱ দুটা সদায় পৰস্পৰক আকৰ্ষিত কৰে সেয়া ভাল অনুভৱেই হওক বা বেয়া প্ৰকৃতিৰ কাৰণে দুয়ো সমান মান্যতাৰ ঠিক তেনেদৰেই যেনেদৰে বিশ্ব ব্ৰহ্মাণ্ডই এয়া ভেদ কৰিব নোৱাৰে আমি মানুহৰ আৰু ইয়াৰ আন যিকোনো উপাদানৰ মাজত গতিকে আপোনাৰ জ্ঞান আপোনাৰ মগজুতেই বিৰাজমান এয়া আপোনাৰ কথা তাক কেনেকৈ খটুৱাব আৰু এটা কথা মানুহ হিচাপে ধৈৰ্য থকাটো জৰুৰী আপোনাৰ নিজৰ অনুভৱবোৰক নিয়ন্ত্ৰণৰ দায়িত্বটোও আপোনাৰেই যদি বুজিব পাৰিছে ঠিক আছে নহলে এতিয়াও যদি আগত উল্লেখিত ঋণাত্মক অনুভৱবোৰকে আপুনি নিজৰ ক্ষেত্ৰত প্ৰাধান্য দিয়ে বা দিব বিচাৰে বেছ ভাল আপুনি জানে আপোনাৰ ভৱিষ্যত কি মই ভগৱান নহয় না মই আধ্যাত্মিক নিয়মাৱলীৰ কোনোবা পণ্ডিত মহাজ্ঞানী ময়ো এটি অনুভৱ যি আপোনালোক সকলোৰে মন মগজুত চিৰকালেই আছো আৰু থাকিম অনন্তকাললৈ বৈজ্ঞানিক নামকৰণেৰে মোক অৱচেতন মন বা সাবকনচিয়াছ মাইণ্ড বুলি জনা যায় আৰু এতিয়া আপুনি এয়া জানে যে আপোনাৰ গোটেই জীৱনৰ চাবিকাঠি আপোনাৰ ওচৰতেই আছে মাথো এইটো নিৰ্ভৰ কৰে আপোনাৰ মোৰ স্বীকাৰোক্তিত আমি দুয়ো মিলি ঋণাত্মক শক্তিবোৰক পাৰিপাৰ্শ্বিকৰ পৰা নাইকিয়া কৰি ধনাত্মক অনুভৱবোৰেৰে এতিয়াৰ আমি জীয়াই থকা আমাৰ ঘৰ আমাৰ সৰু পৃথিৱীখনত মানৱ সভ্যতাৰ বিশ্বায়ন শক্তিৰ একতা কৰি তুলিবলৈ সক্ষম হ'ম ধন্যবাদেৰে মই ৱাছিম আকৰাম আজি বিদায় মাগিছোঁ আজিৰ এই পডকাষ্টৰ পৰা আকৌ লগ পাম কোনোবা এটি আৰ্টিকেলৰ সৈতে তব তক के लिए गुड बाय सी या अपना ख्याल रखिएगा